শিক্ষকৰ বিদায় সভাত ছাত্ৰ-ছাত্ৰীৰ ভাষণ। নমস্কাৰ। উপস্থিত প্ৰধান অতিথি তথা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ লগৰ বন্ধু-বান্ধৱীসকল সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ। আজি দুখ মনলৈ ক'ব লগা হৈছে যে আমাৰ প্ৰিয় শিক্ষকৰ বিদায় অনুষ্ঠান, যিটো আমি ভাবোঁ এইটো মাত্ৰ এটা বিদায় অনুষ্ঠান। কাৰণ মনৰ পৰা বিদায় দিয়াটো কেতিয়াও সম্ভৱ নহয়। দীৰ্ঘদিনৰ পৰা আমাৰ এই প্ৰতিষ্ঠানটোত তেওঁ পঢ়াইছে তথা প্ৰতিষ্ঠানৰ প্ৰতিটো শিক্ষকৰ আমাক যি শিক্ষা দিছে আৰু জীৱনৰ বাটত আগুৱাই লৈ যোৱাত সহায় কৰিছে, সেইখিনি আমি কেতিয়াও পাহৰিব নোৱাৰিম। আপুনি আমাক সকলো সময়ত উৎসাহ দিছে যাতে আমি একোজন ভাল মানুহ হওঁ। যদি আমাৰ পৰা কিবা ভুল হৈ থাকিছে তেন্তে মোৰ আৰু সমস্ত ছাত্ৰ-ছাত্ৰীৰ ফালৰ পৰা ক্ষমা কৰি দিব। লগত আজি আপোনাক বিদায় দিয়াৰ দুখ মনত সাজিছোঁ। কাৰণ এইটো খন্তেকীয়া বিদায় মাথো। শেষত এই প্ৰতিষ্ঠান তথা প্ৰতিষ্ঠানৰ সকলো শিক্ষক-শিক্ষয়িত্ৰীৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। এইখিনি কৈ মই মোৰ চুটি মন্তব্য ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ।